হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশ হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰণ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভে বহে ব্ৰহ্মাণ্ড কভে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূৰ ধাৰা হৰি নামে মূৰ ধাৰা হৰি ভক্তি গান ইয়া জগতক তাৰি ৰাখং সাৰসিন্ধু হেনয় কৃপাৰু শংকৰ বিনাই হেনয় কৃপাৰু শংকৰ বিনাই নাহি নাহি ইয়াৰ বন্ধু নাহি নাহি ইয়াৰ বন্ধু এই যিটো অনুষ্ঠান এইটো বিষয়ে ক'ব। আজি আচলতে যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ আৰু এই জন্মোৎসৱ ভাগি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলাৰ লিডু অঞ্চলতো উদযাপন কৰা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংগমস্থল লিডু অঞ্চল। এই লিডু অঞ্চলত অৱস্থিত লিডু কেন্দ্ৰীয় নামঘৰ সোণালী জয়ন্তী ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সোণালী জয়ন্তী সমাৰোহ সমান্তৰালভাৱে ১৫ তাৰিখৰ পৰা আজি ১৯ তাৰিখলৈকে অৰ্থাৎ ৫ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি থকা হৈছে। ইতিমধ্যে ৪ দিনৰ কাৰ্যসূচী সমাপ্তি ঘটিছে। আজি অন্তিম দিন। আজি অন্তিম দিনত ভাগৱত ভ্ৰমণ কাৰ্যসূচী ইতিমধ্যে সমাপ্তি হৈ গৈছে। গুৰুত্বপূৰ্ণ কথা যে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক অধিক ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰিছে আৰু ই নিশ্চিতভাৱে জাতিটোৰ বাবে সমাজখনৰ বাবে এটা শুভ লক্ষণ।